হাই ফেমিলি, কি খবৰ ভালে? এতিয়া দেখিছে মই কি খাব লৈছো, এয়া চাওক ডিম। 3টাকে কণী একদম ফ্ৰাই কৰি খাইছো। কিয় জানে নাই? এইকেইদিন অলপ হেল্ডি খাই আছো। এতিয়া আমি যাম বুলদাহঁতৰ ঘৰলৈ। কিয় জানে নাই? ন খাবলৈ। চ' ভালধৰণে প্ৰেক্টিচ কৰি আহিলো। এইফালে ছাপ্লিমেণ্ট আছে, তাৰমানে গ্লুটামিনৰ লগতে মাৰি দিম আৰু তেনেহ'লে খাই লওঁ। আৰু বহুতে ভাবিব ফ্ৰাই কৰি ডিম খাইছে আৰু কেনেকৈ হেল্ডি হ'ব। কেনেকৈ হেল্ডি হ'ব সেই কথা যদি জানিব মন আছে তেনেহ'লে মোক কণ্টেক্ট কৰিব। বহুত নজনা কথা শিকিব পাৰিব, বা ময়ো শিকি আছো আজিলৈকে। এইফালে আমাৰ ৰিকে চাই আছে নহয়, হয় নে ৰিক? ক'ত যাবা এতিয়া? ক'ত যাবা? ক'ত যাবানো তুমি? ক'ত যাবানো? অকণিলে দেখা। ইছ ৰাম, হেৰিলেপা কি সানিছা হয়? এইফালে চোৱা আকৌ। সেইকাৰণে সানিব নালাগে। ন খাবহে কৈছো, বিয়া খাবলৈ যোৱা নাই নহয়, হয় নে ৰিক? হয় নহয়? ইছ ৰাম, কথা শুনক। এইফালে আমাৰ ৰিঅ ৰেডি হৈ গ'ল, হয় নে ৰিঅ? অকণি অ, তইতো কি বস্তা পিন্ধছ হয়? বস্তা নহয় পাই। কি এনেকে আগতে আমাৰ গৰুক পিন্ধাও, গোটেইটো বস্তা নিচিনাই লাগিছে। ক'ত পালি? বস্তা নহয় পাই। কি কয় হে? ৰিঅ বস্তা লাগিছে নে বাৰু? বস্তা পুৰা লাগিছে। কি কবা এতিয়া? কি যে বস্তু আজিকালি নোলাই দেই। ঠাকুৰৰ নিচিনা হৈ গ'ল দেখোন, হাত চাত ঢাক খাই। অ'কে ৰাইজ, গৈ আছো ৰ'ব। তেনেহ'লে আমি যাব ওলাইছো আৰু ব'লা। যাওঁ দেই। ৰিকে গৈও আজিকালি ভাল পায় আৰু ই বুজি পোৱা হৈ গ'ল কিন্তু দেই। ভাল লাগে আৰু, কিন্তু বেয়াও লাগে ইমান সোনকালে ল'ৰাটো ডাঙৰ হৈ গ'ল। এইফালে কচুগুটি উঠি ল'লে। ৰিঅ দৰ্জা মাৰা আৰু চিট বেল্ট। ফাইনেলি আহি পেলাই পাই গ'লোহি। সেইফালে আমাৰ মামা ওলাই আহিছে। সেইফালে চাই দিয়া তুমি, এইটো মোৰ মামা। বৰ লাজ কৰে ই। ৰিঅ ব'লা। ঠাণ্ডা ন, ৰিকক ঠাণ্ডা লগাব নোৱাৰি। চ' কেয়াৰফুল হৈ পেলাই কামটো কৰি লৈছোঁ আৰু তাৰ পাছতো ব্লগ বনাইছোঁ আপোনালোকৰ কাৰণে। ছাপৰ্ট নকৰে কিন্তু, হয় নাই কণি? অ'কে, পালোহি। ব'লা তেনেহ'লে, বাই বাই। মই গাড়ীখন চপাই লৈছোঁ, দেখাই আছোঁ ৰ'ব। আহি পাইছোহি। সেইফালে খানা হৈয়ে আছে চাওক। সেইজনী মোৰ বা দেই, চাই দিয়া ধুনীয়াকৈ। থৰ লাগি কেলৈ চাই আছো? মামীকে বেছি দেখি লাগিছে দেখোন। এওঁ তাৰমানে বেছিকৈ দিয়ে খানাটো, আৰু এই খানাটো অলপ কম। আৰু এইফালে আমিও বহি আছে। কেলে? সেইটো কাৰণে। বঢ়িয়া। আৰু এইটো দেখিছে নাই কচু? আৰু কচু চাহ এইটো নহয় আকৌ দেই। কি কাৰণে কচোন? হা? আৰু এইফালে বনি আছে, এয়া জ্বলা ভাজি চাওক। এয়া জ্বলা ভাজি বনাই আছে চাওক। দেখিছেনে? কেনেকুৱা লাগিছে ৰাইজ? কমেণ্ট এটা দিব আকৌ। ইমান ধুনীয়াকৈ বনাইছে আৰু জুই খানাৰ সোৱাদেই বেলেগ, কৈছিলোঁ আগতে। এইফালে দেখিছেনে মিক্স চব্জি আছে, এইফালে জলকীয়া ঘৰৰ, তাৰপিছত এইফালে মাছ। এয়া চাওক, তাৰমানে আমি পুৰা দিওঁ আৰু খানাটো আৰু এইফালে পোলাই একদম ধুনীয়া হৈ আছে। কিয় মই এনেকেই থাকো। যা এই আমাৰ মেকুৰীটো বহিব পাৰিছে ন? মনত আছে নাই কথা এটা? বহিব যে পৰা নাছিলে। সেয়াই আৰু মোক দেখুৱাই নাছিলে সেইকাৰণে দেখাই লৈছোঁ। কাৰণ ব্লগ যোনে মানে সি ওলাই থাকিব লাগিবতো, লাগিলে টপাই হওঁ, কোনো কথা নাই, হয় নাই? মামীয়ে পুৰা হাঁহে আৰু মোৰ কথা শুনিবলৈ। কি কয় ই? তামোল ভৰাই থৈছে, সেইকাৰণে ভাল ধৰণে মাতিব পৰা নাই। ক'ত আছা? এয়া পুৰা আৰু দিনটোত কেইখন খাওঁ সঁচাকৈ কচোন? ইমান খাব নাপায় নহয়। চাওক পুৰা পাতি হাঁহ, লোকেল তাৰমানে, বুজিছে নাই? এইবোৰ খাকী কেম্বেল নহয়। এইকেইটা দুটাকে আছে। হা আৰু ক'ত আছে? এইফালেও আছে নি? এইফালে ধান চাওক, এয়া এইবাৰৰ ধান। এইফালেও আছে, এইফালেও আমাৰ দুলি ফুল হৈ আছে ধানে। আৰু ক'ত আছে? ধানটো দেখালো বাৰু। এই হেৰিটো মেকুৰীটো, মেকুৰীটো নহয় ধেত, ওপৰত মাৰি দিলো বে। ক'ত আছে? দেখাইছো ৰ'ব ৰাইজ। ইয়াৰ ভিতৰতো সোমাই আছে, এনেকৈ ওপৰত দেখা দিছোঁ ৰ'ব। এইখন নুখুলো দেই, এইখন খুলিলে আৰু কেনেবাকৈ ওলাই আহিলে চেচ আৰু। ইয়াৰ ভিতৰত সোমাই আছে, মাতটোকে শুনাই দিছোঁ। আজি কিন্তু আমি খানা ক'ত খাম জানা নাই? এয়া তাৰমানে কলপাতত খাম। আৰু কলপাতত খোৱা সোৱাদটোও বেলেগ, হয় নহয় বাৰু? অসমীয়া মানুহ যেতিয়া খাব লাগিবই কলপাতত। এয়া এয়া আমাৰ ৰঙাই ভিনি, চুলি দেখাওক না। নমস্কাৰ দিছে নে? চুলিখিনি এনেকুৱাই নে কালাৰ কৰে? এইটো কালাৰ জেতুকা আনে নে? মুখৰ কালাৰটো কিন্তু এইটোৱে আকৌ, একদম চুলিৰ লগত মিলি গৈছে ধুনীয়াকে। বগা হৈ গৈছে। সেইটো কাৰণে বগাটো ওলাই যায়। মেহেন্দিটো মাৰি থলে দিগদাৰ নাই, একদম আৰু ৰেডি হৈ থাকে। বুজিছো। আৰু এইফালে এইজনক তাৰমানে এই খেলখন চাবলৈ দিলে একো নালাগে আৰু। ইণ্ডিয়া ইংলেণ্ডৰ মাজত খেল হৈ আছে। হাঁহি মানে আমি মই এনেকে থাকো, ফূৰ্তিত থাকো, বহুত ফূৰ্তিত থাকো। আই হোৱাই নাই, খালিয়ে নে?
খোৱা নাই পাই এইকণ টেষ্ট কৰিছো কি খাইছানো পেটু ভাজি কেনেকুৱা হৈছে ভাল হৈছে জ্বলা জ্বলা বেছি জ্বলা নাখাবি আকৌ কাইলৈ কিবা হ'ব আকৌ এইফালে এজন ব্যস্ত চাওঁ ৰিক কি হ'লো ৰিকে বেলেগ ভাল পাইছে অহ কি চুইছানে তুমি কি কি কুমকুম ক'ত গলি আমাৰ দেহাক দেখুৱাই নাই নহয় কুমকুম কুমকুম ক'ত গ'ল কুমকুম ঐ এজনী আমাক কুমকুম কি কৰিছা তুমি আইও বালে মানত পইচা নাপিছে কিমান ৰ কৈ দিম ৰ ব্লগত দেখিব নহয় তাই দেখিলা তাই ইমান মনত পৰা নাই এটা আমাৰ কুমকুমে অলপ খায় আৰু ভাল ধৰণে হয় নাই মোতকৈ অলপমানহে বেছি খায় হয় নাই কুমকুমে হয় নি আজি দেখিম নহয় দেই আৰু গাইজ আপোনালোকক একদম আল্টিমেট বস্তু এটা দেখাইছোঁ ৰ'ব এয়া ঠাণ্ডা দিনত ধনিয়া লগত গাজৰ কি ধুনীয়া গোন্ধ ফুল্লি ফ্ৰেছ এয়া চাওক আৰু ঘৰৰ হয় ইমানেই বেছি ধুনীয়া গোন্ধাইছে লগতে গাজৰ এটাও আছে কি আছিলে তিয়হ এটাও আছে চৰি গাজৰটো এইটো সিদিনাও ভুল এটা কৈছিলোঁ মই এতিয়া চাটনি বনাম এয়া মন আপোনাৰ সিহঁতি বনাব আৰু আমি খাম ওৱান লাইফ মজা লাগিছে কিন্তু এইটো নহয় কিন্তু এইটো পঞ্জাৱৰ পৰা আহিছে পিঁয়াজটো এয়া এতিয়া ওলাই গ'ল চাব দেই আমাৰ ন চাউল দেখাই দিয়া আমি দেখাই দিয়া এয়া চাওক একদম ঘৰৰ ফ্ৰেছ ন চাউল বুল্লাহঁতৰ ঘৰৰ এতিয়া বনাব লৈছে চাউলটো তাৰপিছত হোৱাৰ পাছত মই আপোনালোকক দেখাই আছোঁ দেই এয়া এটা মানে কিকৰ প্ৰেক্টিচ কৰিছে আৰু ৰাউণ্ড কিক মাৰে বোলে মাৰি দেখাই দে ৰাউণ্ড কিক বোলে এইটো পোচাপ মাৰি দেখাই দিয়া ৰাম পোচাপ মাৰ বঢ়িয়া ধুনীয়াকৈ আৰ্মি বনিব বোলে বঢ়িয়া এইটো দুটা আৰু দুটা চপ বঢ়িয়া সেইটো কি মাৰিছোঁ আকৌ হ'ব এটা কিক বেৰত কিক দুপালি নি পালি চাওঁ বেছি দুপ পালি নি একো নাই আকৌ এটা কিক লাহেকে হ'ব দে অ'কে ভালে লাগিছে মাছৰ তৰকাৰী হৈ গ'ল পুৰা ধুনীয়া গোন্ধাইছে এইফালে ভিন্দো লাগি গ'ল বনোৱাত কি চাটনি মজা গোটেইকেইটাই ভাল বহি আছো আকৌ হয় নে মানুহ এয়া চাওক এটা পিচি দেখাই দিয়া আকৌ মই ধনিয়াটো অথনি মই দেখালোৱে গুটি নিদিবা নহ'লে যিটোহে হ'ব আৰু পাছদিনাখনলৈ কি কওকচোন বাৰু ৰাইজ এয়া মাছ চাওক উতলি আছে ধুনীয়াকৈ ধুনীয়া গোন্ধাইছে এনেকৈ আছোঁ আৰু গোটেইখিনি মিলি আৰু তামোল এখন খালোঁ গোটেই মুখখন ৰঙা হৈ গ'ল টেঙা অকণ মাৰি আহিছোঁ নহ'লে যিটো অৱস্থা হৈ গৈছিলে মোৰো কৃষ্ণহে কৈছোঁ বাৰু এয়া বনাই আছোঁ আৰু ওপৰতো মাছ আছে ইয়াত হয়ে তাৰমানে আৰু সেইটো কেছটো বেলেগ আৰু দেখাই দিছোঁ ৰ'ব খৰাহি দাঙি দেখাই দিব কৈছে এয়া এইখিনি বেলেগকৈ ৰাখিছোঁ আৰু চাকনাৰ কাৰণে এই যে এনেকৈ ধেমালি কৰি থাকোঁ আৰু হয় নাই কিন্তু বছৰটো যাবা খাওঁ আৰু ইয়াত ন বুলি তাকে আহোঁ আৰু চুচুবাৰী খাই বৈ এসাঁজ গোটেইকেইটাই লগে ভাগে ন এই মাত্ৰ পাইছেহি এই আমাৰ কংকনা আৰু বোলে ৰিকো বহি আছে ৰিক ৰিক কি হ'ল ৰিক হয় দে আৰু ইমান দেৰিকৈ পালেহি যেন অকণমান নে এতিয়া 9:30 বাজিলে এতিয়া পাইছেহি চাওকচোন বাৰু এই যদি আমাৰ দেহা আহি গ'ল হয় নাই এইফালে চাই দিয়া লাজ কৈছে দেখোঁ এইফালে আমাৰ ধুনু এইফালে আমাৰ ৰিঅ' গোটেই তিনিটা বহি আছে এই বেক চাইডে আমাৰ বছ আৰু পাৰ্থ ক'ত গ'ল তাৰমানে আমাৰ ফ্ৰেণ্ডে হয় সিও আহিছে সি গাড়ীখন চপাবলৈ গ'ল নেকি ফাইনেলি আমাৰ বৰা দাও আহি গ'ল থেংক ইউ ইমান দেৰিকৈ আহিছে আমাৰ বৰাই হয় মানে মোৰ প্ৰগ্ৰেম থাকে ন ঘৰৰ কিনাৰ মানুহ ঘৰত সেই ঘৰ কেঞ্চেল কৰিলোঁ ইটো কেঞ্চেল কৰি আহিছোঁ বাৰু ব'লা নহ'লে খানাটো খাব লাগিব একেলগে বহি আৰু ন এইফালে আমাৰ ৰিঅ'য়ে খাই আছে চাই দিয়া আকৌ ধুনীয়াকৈ সিহঁতি খালেই আৰু এইফালে আমাৰ ধুনীয়াকৈ খাইছে এইফালে টিকলিয়ে খাই আছে পুৰা খাইছে আৰু দেখাই দিছোঁ চফা কৰি পেলাই খাই পেলাই দেখুৱাবি দেই
হ'ব নাই অ' মানসা বৰা মই খালোহি ভাল পালাহি পালোহি। ইয়াত আহিছা নাই খাইছে আৰু আমাৰ সৰু নাই তাৰপিছত আমাৰ ডাঙৰখিনি আৰু হয় নাই তই পুৰা একদম শেষ কৰি ল'ব কৈছো। এইফালে পাপৰো বনাই আছে দেই এইফালে দেখুৱাই দিয়া বাবা এই আচমা ইমান ধুনীয়াকে বনাইছে বায়ে এয়া হৈ গ'ল দেখিছা নাই আমাৰ খানা হৈ গ'ল এতিয়া খাবলৈ বহিছো গোটেইখিনিয়ে ধুনীয়াকে খাই পেলাই যাব লাগিব তাৰপিছত আকৌ মই এফালে যাব লাগিব বাৰ্থডে এটা আছিলে মই তাৰমানে পাহৰি থাকিলোঁ কিন্তু যাব লাগিবই আৰু দেখাইছো ৰ'ব আৰু এয়া চাওক ন চাউল দেখাই দিছোঁ ধুনীয়া একদম ধোঁৱা ওলাইহে আছে ওলাই বহিছা নে বাৰু বৰা একদম মজা খাবহে লাগে আৰু তেনেহ'লে খাই দিছোঁ অকণি তুমিও খাবা ৰ'বা অলপমান আমি নখোৱা এৰিয়ে দিলো আমাৰ ঘৰত যিটো নখোৱা হয় কিয় এৰিলা টপা খাব বুজিছোঁ হ'ব দিয়ক খাই লৈছোঁ কৃষ্ণ খাই আছোঁ বৰ ধুনীয়া লাগিছে আৰু এইটো চাওক অথনিৰ পৰা তাক মই বিচাৰি ফুৰিছোঁ পাই থৈ আহে নখোৱা চাই দিয়া ধুনীয়াকৈ অঁ তোকে খাইছোঁ এগৰা মাৰি দেখাইছোঁ ৰ'ব আপোনালোকক মজা বৰা কোৱা বৰা তাৰমানে খোৱাত মিছা অকণমান খাই আছোঁ ৰ'ব এয়া আহি গ'ল মাটি দাইল কি ধুনীয়া গোন্ধাইছে অ' খাবা আৰু মজা নিমখ নালাগে মোক খাই লৈছোঁ তাৰপিছত যাব লাগিব হাই ফেমিলি ধুনীয়াকৈ খালোঁ এতিয়া ঘৰ যাব ওলাইছোঁ তামোল এখন খাই আৰু এইজনে খাই আছে চাই দিয়া ধুনীয়াকৈ হাই কৈ দিয়া এবাৰ খাই নকওঁ খাইহে কওঁ অঁ খাইহে ক'ব ব্লগ এটা বনালোঁ আৰু ব্লগটো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰিব কিন্তু দেই এতিয়া এফালে যাম বুলি কৈছিলোঁ ন তালৈ যাব ওলাইছোঁ ওৱান লাইফ